ঐ ৰহিমলা ৰহিমলা শুনিছ নাই? কলৈ গ'লি? এইপিনে আছোন, এইপিনে। কলৈ নোযায় মানে মানুহজনী মাতিলে একদম মানে কাণ হাৰ নাই হৌ। এফালে যাবলৈ ওলাইছোঁ, কোনো মানে গুৰুত্বই নাই। কেনিবা যে মানুহজন যায় নাই। কি হ'ল কওক? কিয় ইমান মৰা চিঞৰখন মাৰি আছে? মোৰ চিঞৰ মৰা নাই, কথা এষাৰ পাতো বুলি ভাবিছোঁ, সেইটো কাৰণেহে মাতিছোঁ। কি কথা পটাপট কওক, মোৰ সময় নাই। কামে গোটেইখন মোক কৰকে মুখ মেলি আছে। আমাৰ বাবলি কলৈ গ'ল অ'? কলেই যাব আৰু, লগৰ ছোৱালী এজনী ঘৰলৈ গৈছে। কিবা বোলে পাৰ্টি নে কি আছে হেনো। আজি থাকিব হপায়, কাইলৈহে আহিব নেকি। আজিতো থাকিম বুলিয়ে কৈ থৈ গৈছে মোক। গাভৰু ছোৱালী এৰি দিয়া বৰ বেছি ভাল নহয় আকৌ। মাকজনী হৈ অলপ মন কাণ কৰিবি। হ'ব বাৰু, সেইখিনি মই জানো নহয়। কিয় মাতিছিলে এতিয়া মোৰ কথাটো লৈ আহক। হেৰি নহয়, আমাৰ এই বাৰ্থডেলৈ বেছি দিন নাইচোন। বাৰ্থডে তাকে কি দিয়া হ'ব এইবাৰ, তাকে আলোচনা এটা কৰোঁ বুলি তোক মাতিছিলোঁ। তাকেহে, প্ৰয়োজনীয় বস্তু এটাই দিব লাগিব। বাৰ্থডেটো এনেই কিবা এটা দি লাভ নাই, নে কি কয়? ময়ো সেইটোৱে ভাবিছোঁ। তাকেহে তাইক মোবাইল ফোন এটা লাগে লাগে কৈ আছে। মোবাইলকে এটা দিওঁ নেকি এইবাৰ। ময়ো তেনেকেই ভাবিছোঁ বাৰু, খালি আপুনি কি কয় সেইটোহে শুনিবলৈ ৰৈ আছিলোঁ। তাকেহে ভাল মোবাইলকে এটা দিব লাগিব ন। বাৰ্থডেলেতো বেছি দিন নাই আৰু। হয় বাৰু। আইফোনকে এটা দিলে কেনেকুৱা হয় বাৰু? ভালেই হ'ব আকৌ, মোবাইলো দামী, তাইও ভাল পাব, আৰু কামতো আহিব। তাকেহে ময়ো বজাৰলৈ যাবলৈ ওলাইছোঁ নহয়। আহোঁতে নহ'লে এটা চাই থৈ আহিম নেকি? কি চাই থৈ আহিব আৰু, চাই থৈ অহা লৈ অহা একেটাই, হয় যদি লৈ আহিব। তাই আকৌ এতিয়াই আনি দিলে এতিয়াৰ পৰা চলাই থাকিব নহয়। তাইক নকলে হৈছে, লুকুৱাই থৈ দিব লাগে, বাৰ্থডে দিনাখন দিলেই হ'ল। তই কৈছ যদি হ'ব তেতিয়াহ'লে আৰু। মই যাওঁ তেতিয়া। ঠিক আছে যাওক তেতিয়া। ময়ো যাওঁ এবাৰ, ভিতৰৰ কামবিলাককে কৰি লওঁগৈ। তাই এবাৰ কেতিয়া পায়হি ঠিকনা নাই। ঐ মামা, কি কৰিছানো? মই আহিলোঁ নহয়। পালিহি নেকি? আকৌচোন থাকিম বুলিহে কৈছিলি, নাথাকিলি যে? দেউতাই সুধিছিলে মোক, মই আকৌ তই লগৰ ছোৱালী লগত থাকিবি বুলিহে কৈছিলোঁ। এতিয়াচোন আকৌ গুচি আহিলি। থাকিম বুলিয়ে ভাবিছিলোঁ, তোমালোকলৈ মনত পৰিলে গুচি আহিলোঁ আৰু। হয় নেকি? পিছে দেউতা কেনি গ'ল এতিয়া? বজাৰলৈ ফুৰিবলৈ গৈছে অ'। ঐ মা, মোৰো বাৰ্থডেলৈ বেছি দিন নাই নহয় ন? মোৰ বাৰ্থডেত এইবাৰ দেউতাক মোবাইল ফোন এটা দিবলৈ ক'বা দেই। মোৰ মোবাইল এটাৰ বৰ প্ৰয়োজন হৈ আছে অ'। বাপেৰে কৈছে, তাকে মোবাইলকে এটা দিম বুলি কৈছে। ময়ো ক'লোঁ, মোবাইলকে দিব বোলে এইবাৰ। হয় নেকি? ভালেই হ'ব দিয়া। হেৰি নহয় বেটি, সেইদিনাখন যে বাৰ্থডে তোমাক মোবাইলটো দিছিলোঁ, কি কৰিলা তুমি? আছে, থৈ দিছোঁ। কিয় সুধিলা দেউতা? নহয়, তোমাৰ হাতত নেদেখাৰ কাৰণে সুধিছিলোঁ। আচ্ছা, তোমাক যে মই মোবাইলটো দিছিলোঁ, তুমি পোনপ্ৰথমতে কি কৰিলা বাৰু? কিনো অকৰা অকৰা কথাবোৰ সুধি থকা দেউতা? কিনো অকৰা অকৰা কথাবোৰ সুধি থকা দেউতা? তুমিতো অকল মোবাইলটোহে দিছিলা, টেম্পাৰ গ্লাছ আৰু কভাৰটো লগাই নানিলাই। মই টাউনত গৈ টেম্পাৰ গ্লাছখন আৰু কভাৰটো লগাই আনিলোগৈ আকৌ। কিয়? মোবাইলটো ধুনীয়া নহয় নেকি? আকৌ তাক কভাৰটো লগাবলগীয়া হ'ল যে? ধুনীয়াই দেউতা, ধুনীয়া হ'লেও কভাৰটো লগালে আৰু ধুনীয়া হৈ যায়। মই বোলো আকৌ ধুনীয়া নহয় কাৰণে আকৌ কভাৰটো লগাই আনিলাগৈ পা। চোৱা দেউতা, মোবাইলৰ টেম্পাৰ গ্লাছ আৰু কভাৰটো কোম্পেনীয়ে লগাবলৈ কয়। সেইকেইটা বস্তু লগালে মোবাইলটো লাষ্টিং কৰাৰ লগতে দেখিবলৈ শুৱনি আৰু বেছি আকৰ্ষণীয় ধুনীয়াহে হৈ পৰে। সেইকাৰণেহে লগাই আনিলোগৈ। মানে সি মূল্যৱান বস্তু হোৱাৰ কাৰণেহে তাক ছেফটি কৰি ৰাখিছা ন? দেউতা। তেতিয়াহ'লে মাজনী, তুমি বাৰু মূল্যৱান নহয় নেকি? নে তোমাৰ কোনো মূল্য নাই? তুমি কি অমূল্য নেকি? এইবিলাক কি কথা কৈছা দেউতা? আৰু এইবিলাক কিয় কৈছা? তেতিয়াহ'লে তুমিনো কেতিয়াবা চুটি কাপোৰ কিয় পিন্ধা? দেউতা, চুটি কাপোৰ পিন্ধাটো আজি আধুনিক সমাজৰ এটা ফেশ্বন হৈ পৰিছে, আৰু সেয়েহে মই পিন্ধো কিবা। হয় মাজনী, তুমি ঠিকেই কৈছা। এই চুটি কাপোৰ পিন্ধা আজিৰ আধুনিক সমাজৰ এটা ফেশ্বন হৈ পৰিছে, আৰু এইটো এটা ফেশ্বনেই। কিন্তু কি জানা মাজনী? হয় দেউতা, কোৱা। এই মোবাইলটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে আৰু বেছি দিন ভাল হৈ থাকিবৰ কাৰণে তুমি যিখিনি কৰিছা, কিন্তু ইয়াৰ মূল্য তোমাৰ মূল্যতকৈ বহুত নিম্ন। সাধাৰণ ৬০-৬৫ হাজাৰ এটা মোবাইলকে যদি ইমান ধাক ধুক কৰি ৰাখিবলগীয়া হয়, তেতিয়াহ'লে তুমি চুটি কাপোৰ পিন্ধি নিজৰ দেহাৰ আধা অংগ দেখুৱাই ফুৰা কিয়? তাৰ অৰ্থ এইটো নেকি যে তুমি দেখিবলৈ ধুনীয়া নহয় বা তুমি মূল্যৱান নহয়? গম পাইছা মাজনী, এই মোবাইলটোতকৈ তোমাৰ মূল্য শতগুণে বেছি। গতিকে নিজৰ মূল্যৱান দেহাটো চুটি কাপোৰ পিন্ধি আনক দেখুৱাই জানো কিবা লাভ আছে? আজিৰ আধুনিক সমাজত ঘূৰি ফুৰা, চাদৰ মেখেলা পিন্ধা, শাৰী পিন্ধা, কুৰ্তি পিন্ধা বা চুৰিদাৰ পিন্ধা এই মহিলা বা ছোৱালীসকল কি দেখিবলৈ বেয়া নেকি? নে এইসকলে এইখন আধুনিক সমাজত বিচৰণ কৰা নাই? চোৱা মাজনী, প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণেই একো একোযোৰ ছোৱালী আৰু বোৱাৰীৰ বাবে
ভগৱানে কাপোৰ তৈয়াৰ কৰি ৰাখিছে। এইটো জনগোষ্ঠীয়ে এইযোৰ, এইটো জনগোষ্ঠীয়ে এইযোৰ, প্ৰতিটো জনগোষ্ঠীৰে এযোৰ নিজস্ব কাপোৰ থাকে আৰু সেইযোৰ কাপোৰ পিন্ধিও আজিৰ আধুনিক সমাজৰ ফেশ্বন কৰিব পৰা যায়। তাৰ অৰ্থ এইটো নহয় যে মই তোমাক চাদৰ মেখেলা পিন্ধিবলৈ কৈছোঁ। চাদৰ মেখেলাযোৰ নিপিন্ধাকৈও গোটেই দেহাটো ঢাকি থকা দীঘল কাপোৰ পিন্ধিব পৰাটো যায়। মই তোমাক আগতেও কৈছোঁ আৰু আজিও গোটেই কথাখিনি ভাঙি পাতি কৈছোঁ। গতিকে আজিৰ পৰা চুটি কাপোৰ পিন্ধা আৰু নিপিন্ধা সেইটো তোমাৰ কথা। আজিৰ পৰা চুটি কাপোৰ মই নিপিন্ধো আৰু দেউতা। তোমাৰ কথাখিনি মই আজিহে ভালকৈ উপলব্ধি কৰিছোঁ দেউতা। ঠিক আছে মাজনী, তুমি যদি কথাখিনি বুজি পাইছা বহুত ভাল কথা। তুমি ইয়াতে বহা, মই এতিয়া যাওঁ মাজনী। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবা, কথাখিনি ভালকৈ চিন্তা কৰিবা। মই তোমাৰ দেউতা হয় কাৰণেহে এইখিনি কথা কৈছোঁ আৰু মই এয়াই বিচাৰোঁ। হয় দেই, কথাখিনি ইমান দিনে চিন্তাই কৰা নাছিলোঁ নহয়। মাথাটো কিবা হেংমৰাই দিলেও দেউতাই। কথাখিনি নোহোৱা নহয় অৱশ্যে, এতিয়া মন বেয়া কৰিনো কি লাভ। যাওঁ, ময়ো যাওঁ আৰু। আচলতে মই দেউতাক হিচাপে যিখিনি বিচাৰোঁ সেইখিনিহে ক'লোঁ। ইয়াত যাতে দুখ দায় কোনেও নধৰে আৰু। কৃষ্ণ। হেল্ল' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। বাই বাই।